বকুলি নাকেন্দ্ৰ আমি আহিছোঁ তেতিয়া কিবা এটা কৰিম ৰ মমে লাগে আহি কি করছিলি ও মাতর কোনছ আইন্দর কথা রসুন খবিয়ান তোর কি কাম করবে না মই এখন তো কেমন দিন কাম করবে মারছি তই কেতিয়া বজাত তোর ঘর কাটছি ও সময় সভা লাগি আমার ঘর চিন্তাই নহয় বেলি উঠি চুলার উপর বসি 11টা বাজিছি 11টা বাজাত মানুষ ঘর কাম করবে গেলি তোর শক্তি মই ও হব এনকৰ ব্যৱস্থা হব সদায় সদায় এনকে কাইটা উন্দিক পানৰি এই গাঁওখনৰ পৰিৱেশ এই আগটাই নষ্ট কৰি দিছে এই গাঁওখনৰ মুৰব্বী হিচাপে ময়ে কিবা এটা কৰিব লাগিব আপনি গাঁওখনৰ মুৰব্বী গাঁও উন্নয়নৰ সভাপতি পূজাৰো কিন্তু আমি গাঁওখনত কি পৰিৱেশ নষ্ট কৰিব তহঁতে সদায় এনকে কাছি খেলা এনকে সদায় আটা হয় কাজিয়া কৰে এনকে আটা হয় মানে কাজিয়া কৰিলি এই অস্ত্ৰ চলি বুলি কা পঢ়িবা মানে আপনি তো বাবুজি ছিল কিয়া পুণ্য করলে ও মাস্টার কি কই আর দে ও ঠিকই কইছিল আমি এটা পয়সা করে কাজ করব নাই না তুই এনদিন হেগাল ছোট জয় গেল না কে হ্যালো উসাত টাইম হচ্ছে গাঁও চলি গিলা খাওয়া পয়সা নিয়ে ঘর গেলে আপনি তো বাবুজি ছিল কিয়া পুণ্য করলে ও তেইটা করবে নষ্ট হয় আমি এতে ঘর ভিতরে না কাজ করলে করবে নষ্ট হয় আসাবো আপনারা বাবুজি অবস্থা হতে হতে আপনার ঘরের মুখে কোন টাইম গিয়ে দিব ইয়াতে বাবুজি ভাড়া কোয়া যায় মুখে বন্ধ করলি না আমি আপনার কোনে রক্ষা তুমদের বকে তো বসা হবো তুমদের ব্যবস্থা হবো এই কোনে আপনি রাখবো আমার বিছানা করা বহুত বিশাল লাগে এই ব্যক্তি কি করবো করছি আপনি উঠে আপনার অবৈধ বড় ডাঙর ডাঙর কথা কবা লগে সভাপতি পুরা ব্যবস্থা করব নহয় পিছে মাষ্টর গাঁৱৰ পিছতে মান লাগছিল নেকি এ নালগে তুমি থাকাতে আৰু বেলেগ মানুহ প্ৰয়োজন নাই আৰম্ভ কৰা ঠিক আছে এইটো তই কৌচোন তই কথা দিব এই কি কথাটো তই ইনকে ইনকেনে কয় কথা কবা কোলা এই ব্যক্তি একদম লোৱা একদম সন্মুখত তুমি কাম কৰা ইনকে কও কি হৈছে তোৰ কথা ভাঙি পাতি কও এই ব্যক্তি কলে বিকলা বেলেগৰ লগত শান্ত ইষ্ট কোন কথাখিনি কও তাই কথাৰ পৰা চাগে চাওঁতা দিলো তাই ব্যক্তি যি কৰ্ম কৰছি কবা কোলা এটা জিভে কোচ খাই যায় হ'ব তোৰ কিমান লাজ আছে মই জানো দে তাৰ আচল কথাখিনি কও তাই আমাক পিন্ধাটা মেলানি চাচুকি খোৱালা তাই ব্যক্তি নষ্ট যাইছি পিন্ধাটা মেলানি চাচুকি খুৱাই আমাৰ নাপাইলা কি কলে কথাটো হে বলে হবি মোৰ মাথা গৰম উঠি গৈছে আৰু ইমান ডাঙৰ গম্ভীৰ তাই মোকো গুণ্ডে হৈ দেখা পাই মোৰ সহ্য নহয় সেই গুণ্ডে তাই যদি কোবালো এতিয়া তাই শাস্তি পাবাই লাগিব হ'ব ধৈৰ্য ধৰ এই গুটি এইবাৰ তই কচোন তোৰ মুখে দিও আমি কথা খেলি Kuila ika, tayo buka sa kalak na. Kino me khadi sa ka hol kya?
আজি গামছাখানি নিদিলি কিয় এই না টাক টাক কে তুমি বাৰুতে এই ৰদু ঐ এই কথাটো সঁচা নেকি তই তাইক মত চলা বুঝছ না কেতিয়াবা জকাও বুজি পাইছো তই ভাত উঠাৰ কাৰণে ইমান কষ্ট কৰি আছা আৰু ই নেপায় বুলি তয়ে কচোন এতিয়াতো পঢ়াৰ কাৰণে কিবা বস্তু আনি দিয়ে নে এই যোনটো কাণ্ড দেখিছ কষ্ট তাহাঁতৰ সদায় কাজিয়া লাগে ভাবছিলো বিৰাট হৈ যাব সৰু সৰু কাজিয়া এই এখনকাৰ কৰিলে লাগে কিন্তু যদিও ইমান লগ যাব বুলি মই কেতিয়াও ভবা নাছিলো দেখো ৰ যদিও তই তাক কন্যা বজাৰত সহায় কৰি দি পাইছে না নাই দেখাও কি কিহান কাম বজাব নোৱাৰো দেবা কি কাম কৰিবা পাৰা কথা কৈছি চাও আমি সদায় তিনি মানুহ গেলখানে দেখা পাওঁ এই মতা মানুহ গেলখান আমি কোনোদিন দেখা নাপাওঁ কিন্তু আজি এইটো নহয় এই শাস্তি যদি হয় এই নষ্টটা যদুৰে হ'ব আমি যাওঁৱে নেকি চুপ কইনা তন্দৰ নখাই হ'ব সভাপতি ঘূৰাই ঠিক কথাই কৈছি জামাই কুকুৰ জামাই কথা তিৰিক ভৰি দুলাৰ দৰে ৰাখে দুটা মানুহক উচি শিক্ষাই দিব লাগে ও দেখা কপুরি দক করছি যদি নো যদি তুলনাত সামান্য অভাবতে মানুহৰ স্বভাৱ নষ্ট হ'ল গতিকে সভাপতি ঘূৰা যদুৰ কি শাস্তি হ'ল ভাবি গুণি বেলেগ কৰা তোৰ লিখা কথা আছে তই কওঁ ময়ো কি কম lagi moro aja dulu taksi api itu kan bukulik lagi moro makan hoy আপনারা তো জানেন aku তো মানে নষ্ট আপনারা মাছ মারু বাজারত বেচু বাকা চলি আসলো কিন্তু এতিয়া কোনোদিনে যাওঁ তথা সেই বেপাৰী এতিয়া বিলখান চৰকাৰে ৰাখি ল'লা এতিয়া আমাৰ তাতে মাছ নামা নেদে
আগতে পথাৰত এখন জেগাত মাছ পালেও মাছ পাইছিলো এতিয়া তাতে বিচাৰি হয় মই এটা বিচাৰি পাৰত উঠি 10 মাইলক লাগি বিচাৰি পাৰে যাব পাৰি বেলেগ কাম কৰিব নিদিলো আকৌ কম বন নহয় দেখা পায় মোৰ মাথাটোত বিৰাট ডাঙৰ খঙতে হেঁচা মাৰি ধৰে সেই কোনটোৱে তাইক আজি কোবালো ঠিক ইটা ঠিক কৈছা তই ইটা লাজ লাগছি না ভুল মানুহ যেতিয়া এনাই থাকে মানুহৰ মাথাত বেয়া বুদ্ধি বেয়া চিন্তা অনবৰতে খং উঠি থাকে তই কাম বন কৰা আৰম্ভ কৰ ব্যক্তিগত হাতত 2 কোটি চাব হৈছি তোৰ এই মাথাত খংটো নহৈছি কিন্তু এতিয়া কথাটো হ'ল তই ইমান দিনে কৰি আমাৰ দুখৰ শাস্তি কাৰণে টকা লাগিব না কি কোৱা তই হৈ দিয়া সুধা যদি শাস্তি পাবাই লাগিব তই তাই ৰাস্তাত ক্ষমা খুজিব লাগিব যা তই তাই ৰাস্তাত যা ক্ষমা খুজ বৌ কোনোদিন তাইৰ গাত হাত নেদা বেয়া ব্যৱহাৰ নকৰা যা তোৰ মনত আঙুলটো কথা জানি ভাল পালো কৌচোন কি কথা এইটো কথা আমি একো সিদ্ধান্ত নেদাৱাই তহঁত দুটাই ভালমতে ভাবি যিটো ভাল দেখা তাকে কৰিবি ময়ো তাকে কমাই সংসাৰ এখন ভাঙাটো নহয় গঢ়াটো এটা আজি শুদ্ধ বুলি ভাবা কথা এটাও তই কালি লাগি ভুল বুলি ভাবিব পাৰা গতিকে কি কৰা ভাবি চিন্তি কৰিবি আমি যাওঁ ঐ বল এতিয়া তন্দৰ ঘৰত বিচাৰ কৰিব আমিনো কি এনে ভুল কৰিলো যি বিচাৰ কৰিব লগা হ'ল আমি আপোনাক মানিছো কিন্তু কি ভুলৰ কাৰণে আমাৰ বিচাৰ কৰিব লগা কি কওকচোন ভুল আকৌ ভুল কৰা নাই মাত্ৰ তহঁতৰ মাই দেউতাৰ লগত বহি কথা পাতিম শুন আমি সদায় বেলেগৰ দুখ দেখাহে দেখা পাওঁ নিজৰ দুখ দেখা আমি কেতিয়াও দেখা নাপাওঁ আনালৈকে বহি কথা পাতিলি নিজৰ দুখ দেখা নলব আৰু আমি বুদ্ধ কৰিব পাৰিম আৰু নিজৰ দুখ দেখান বুদ্ধ হ'লে আমাৰ এই গাঁৱৰ পৰিৱেশটো ভাল হ'ব আপুনি মাত্ৰ তাকে কৈ আছে আমি গাঁওখনৰ পৰিৱেশ নষ্ট কৰিলো আপোনালোকৰ মতে গাঁৱৰ পৰিৱেশ ভাগৰ পৰা চলি থকা দেখোন গাঁৱত নাছে এতিয়া সেইদিনা আপোনালোকৰ খুৰীৰ অসুখ হওঁতে হস্পিটেলত খুৰী লৈ গৈছিল গাঁৱৰ পৰিৱেশ নষ্ট কৰা আমি এটাইতো নিছিলো আমি আমাৰ আপুনি আমাৰ হেৰি কৰে আমাকে কৈ থাকে আপুনি আমি গাঁৱলৈ কি পৰিৱেশ নষ্ট কৰিম তহঁতে মোক ভাল নাপাওঁ বুলি মই জানো আনকি তহঁতে মোৰ ঘৰৰ আগত সভাপতি ভাড়াত পোৱা যায় বুলি লিখি দিম বুলি কৈ মোক ঠাট্টাও কৰিলি তোৰ গাত দুখ নাই এই বহুতে ভাবে বিভিন্ন অনুষ্ঠানৰ সভাপতি সম্পাদক হ'লি পইচা মাৰিব পাৰি আৰু সেইকাৰণে বাৰে বাৰে সভাপতি সম্পাদক হৈ থাকে বেলেগৰ কথা মই ক'ব নাযাওঁ কিন্তু মই কাক গেলি পইচা মাৰিম কওক খাবাক লাগি শুনি আছে মোৰ যেখনি আছে তাৰে আৰু মই 10 ঘৰক পুহিবা পাৰো মোক টকা পইচা নালগে বাদ দিয়া বুঢ়া এনে নাচলে দিয়া এনে বহুত সৰু হৈছে নহয় দুখ লাগে এই নিজৰ চলিটোই মায়া খাদ্যও পাৰিয়া আমি কেনেকে আছো এক দিনক খবৰ নকৰো মোক টকা পইচা লাগে মোক মানুহ লাগে মানুহ সেই
সেই ঘৰখনত ঘূৰি যাই মই মুখামুখি হ'ল বিৰাট ডাঙৰ এটা শূন্যৰ লগত কত আকৌ মাতবোৰ নাই চাৰিওফালে কেৱল নিজা নিজা সেই চৰিটোৰ যুগত এই মায়াত বিশ্বাস কৰিলা ময়ো এই মোৰ মনত দুৰ্গেখান পাৰি দেখুৱাৰ কাৰণে এই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ তাতে তুন্দে আমি করবো না আমরা এত ঘুরেছিলাম আপনি ম্যান আপু কোথায় গেলাস না আমি কাউকে তোমার আসবো তহঁতে নিজকে সৰু মানুহ বুলি ভাবা গতিকে তহঁতৰ দুৰ্গেখানো সৰু পিন্ধাৰ লগতে তহঁতে দুখ পালি মন খুলি কান্দা পাৰা কাবাক ভাল পালি ইয়া উপৰে ভাল পা কিন্তু আমি ডাঙৰ মানুহ দুখতে এই বুকুখান পাতি চিধা-চিধি হলিও আমি মন খুলি কান্দা নৰো আমাৰ ডাঙৰ মানুহ প্ৰেমে তাক হেঁচা মাৰি ধৰে উশাহ দিয়াৰ লগত সি গুচি গামৰি থাকে বৰ কষ্ট হয় বৰ কষ্ট বল এটা সুন্দর করে কই বল মাই ঘৰত গোটেই পাৰিবি না তই মই বিচাৰ নাথাকে এখনি হয় ভালে হলে অন্তত মোৰ মনটো ভাল হয় যা তই চাহ বনাও নলয় দে পৰি এটা বকুলিৰ গাত বকুলৰ বনলব তই চাহ বনাও মই লৈ আহো শেষ না Thank you.